বহিৰাজ্যৰ পৰা অহা ক শ্ৰমিক গাঁৱত প্ৰৱেশ গাঁৱে গাঁৱে বৃদ্ধি পাইছে কৰোনা ৰোগী ৰেল বাছ আস্থানত চাপ পৰীক্ষা বন্ধ দেশৰ লগতে অসমতো কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাত সাধাৰণ লোকৰ জনজীৱনত ব্যাপক প্ৰভাৱ পৰিছে এনে সংকটৰ সময়তে ট্ৰেইনত আৰু দূৰণিবতীয়া বাছত অহা যাত্ৰীসকল গাঁৱত অহাৰ পিছত কৰোনা ৰোগত আক্ৰান্ত হৈছে প্ৰতিদিনে বহিৰাজ্যৰ পৰা যাত্ৰী এণ্টিজেন চাপ পৰীক্ষা অবিহনে বিগত 5 দিন ধৰি ধেমাজি জিলাত প্ৰৱেশ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকল চাপ পৰীক্ষা নকৰাকৈ গাঁৱত প্ৰৱেশ কৰাৰ পিছত এজন দুজনকৈ কৰোনা ৰোগত আক্ৰান্ত হৈছে বহিৰাজ্যৰ পৰা ঘূৰি অহা যুৱক কেইবা দিন ধৰি মুকলি মনে গাঁৱত ঘূৰা-ফুৰা কৰাৰ পিছত কৰোনা ৰোগত আক্ৰান্ত হোৱা ঘটনাই চিলাপথাৰ কোলাজানত দ্ৰুত হাৰত কৰোনা ৰোগ বৃদ্ধি পাইছে বহিৰাজ্যৰ পৰা কাম কৰি ঘূৰি অহা কোলাজান গাঁৱৰ কেমেৰুন টায়ে নামৰ যুৱকজন দুদিনৰ পিছত কৰোনা ৰোগত আক্ৰান্ত হৈছে ইপিনে চিলাপথাৰৰ পৰা ডিব্ৰুগড়লৈ গাড়ীৰ ভাড়া 80 টকাৰ পৰা 160 টকালৈ বৃদ্ধি পাইছে চালক আৰু যাত্ৰীসকলে নিজৰ সুবিধাৰ কথা ব্যক্ত কৰিছে এইটো আমাৰ সমস্যা আছে এতিয়া অলপ আগতে মই আপোনাক ক'লো যেহেতু আমাৰ গাড়ীখনত তেল ভৰোৱা কথা আছে তেল ভৰোৱাৰ লগতে আমাৰ দিনটো যে মালিকে আমাৰ হাতত গাড়ীখন দি পঠাব আমাৰ খৰচো আছে কাৰণ আমি খানা মানে ভাত চাত খাবলগীয়া হয় ভাত চাত খোৱাৰ পিছত আপোনাৰ যেহেতু গাড়ীত তেল ভৰাবলগীয়া আছে আমাৰ ষ্টেণ্ড ফিজ আছে কিবা কিবি আছে তাৰপিছত গাড়ীখন দিনটো চলাই পেলাই যদি মালিকক যদি এটকা এটা যদি বচাই দিব নোৱাৰোঁ তেতিয়াতো সেই মালিকে আমাকতো গাড়ী কেতিয়াও দি নপঠায় মানে চৰকাৰক আৰু প্লাছ গাড়ীখনৰ ইনষ্টলমেণ্টৰো কথা আছেতো চৰকাৰেও টেক্স দিব পৰা নাই এতিয়া চৰকাৰে যিহেতু আমাৰতো তেলৰ কথা আছে ন আধাৰ পিছত হ'লে আমাৰ নোপোচায় মানে মালিকলে যোৱা কৰ্মচাৰীৰ কাৰণে নোপোচায় হাজিৰাৰ কাৰণে যথেষ্ট মানে আমাৰ গাড়ী চালকৰ বা আমাৰ গাড়ী কৰ্মচাৰী বহুত অসুবিধা হৈছে মানে ইয়াৰ পৰা ডিব্ৰুগড় এইটো এতিয়া 100 টকা লৈ আছে এইটোতো ৰেলে যদি দুটা চিট ভৰা হয় তেতিয়া 200 হয় আগতো তেনেকুৱা লকডাউনত আমাৰ 1 টকা ৰেহাই দিয়া নাই চৰকাৰে আমাৰ সুতে চব বেংকে লৈছে সুতো দিবলগীয়া আছে প্লাছ আৰু ইনষ্টলমেণ্টো দিবলগীয়া আছে চৰকাৰে আমাক কোনো সুবিধা দিয়া নাই মানে আমাৰ গাড়ীৰ ক্ষেত্ৰত সেইটো কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ আৰু তেনে আমাৰতো অকণমান ৰেহাই দিয়ক যোৱা বছৰ নিদিলে